নমস্কাৰ বন্ধুসকল, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে সুস্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ মই নতুন এটা খবৰ লৈ আহিছোঁ। খবৰটো হৈছে আপোনালোকৰ ভাৰত চৰকাৰৰ ফালৰ পৰা যে ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰীয়ে ফালৰ পৰা এটা যোজনা নতুনকৈ আপোনালোকৰ প্ৰস্তুত কৰা হৈছে যে প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনা 2.0। এই যোজনাটোৰ জৰিয়তে আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব। কেনেকৈ আপোনালোকে গেছ চিলিণ্ডাৰ চৌকাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব, তাৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ, তেতিয়া আপোনালোকে গম পাব যে কেনেকৈ এই প্ৰধানমন্ত্ৰী যি উজ্জ্বল যোজনা 2.0 গেছ চিলিণ্ডাৰ ফ্ৰীকৈ কেনেকৈ পায়। এইটোৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চালে আপোনালোকে গম পাব। গতিকে বন্ধুসকল, আপোনালোকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে চাব পাৰিছে যে মোৰ মোবাইল স্ক্ৰীণত প্ৰথমে আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মোবাইলত যি আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰটো আছে, ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছতে আপোনালোকে কি কৰিব লাগিব, ইয়াতে গুগলত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব লাগিব, আৰু নতুবা মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো আপোনালোকে লিংকটো পাই যাব। লিংকটোত ক্লিক কৰিব বা আপোনালোকে নতুবা টাইপ কৰিব pmui.gov.in। তেতিয়া আপোনালোকে এই ৱেবছাইটটো টাইপ কৰিব বা আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। তাৰপিছতে আপোনালোকে কি কৰিব, ইয়াত চাব পাৰিছে আপোনালোকে লিখা আছে প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনা 2.0, অৰ্থাৎ এই গেছ ফ্ৰীকৈ পাবৰ কাৰণে এই যিটো যোজনা প্ৰধানমন্ত্ৰীয়ে নতুনকৈ লঞ্চ কৰিছে। গতিকে আপোনালোকে কেনেকৈ পাবলৈ সক্ষম হ'ব, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো জানি লওক যে আপোনালোকে কি এলিজিবিলিটি হ'ব লাগিব, তেতিয়া আপোনালোকে গেছটো ফ্ৰীকৈ পাবলৈ সক্ষম হ'ব। তাৰ কাৰণে আমি ইয়াত ক্লিক কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়াত। ইয়াত আপোনালোকে চাব পাৰিছে যে এডাল্ট ওমেন বিলংগিং টু এনি আদাৰ ফলোয়িং কেটেগৰিজ, যে SC হাউচ হোল্ড হ'ব লাগিব, নতুবা ST হাউচ হোল্ড হ'ব লাগিব, নতুবা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ফালৰ পৰা হ'ব লাগিব, মষ্ট বেকৱাৰ্ড ক্লাছেছৰ পৰা হ'ব লাগিব, অত্যধিক অন্য যোজনাৰ পৰা হ'ব লাগিব, নহ'লে TNX টি গাৰ্ডেন ট্ৰাইবছৰ পৰা হ'ব লাগিব, ফৰেষ্ট ডুৱেলাৰ্ছ, পিপল ৰিচাইডিং ইন আইলেণ্ডছ এণ্ড ৰিভাৰ আইলেণ্ডছ, SECC হাউচ হোল্ডছ, তাৰপিছত প'ৰ হাউচ হোল্ড এজ পাৰ 14 পইণ্ট ডিক্লেৰেশ্যন। তাৰপিছত এপ্লিকেণ্ট মাষ্ট বি হেভ এটেণ্ড 18 years অফ অল্ড, অৰ্থাৎ 18 বছৰৰ ওপৰ হ'ব লাগিব। তাৰপিছত দেয়াৰ শুড নট বি এনি আদাৰ LPG কানেকশ্যন ইন দ্য ছেম হাউচ হোল্ড, অৰ্থাৎ যি নামত আপোনালোকে এপ্লাই কৰিব সেই নামটোত মানে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ ইতিমধ্যে উপলব্ধ থকা নাম হ'ব নালাগিব। মানে সেই নামটোত মানে বেলেগকৈ গেছ চিলিণ্ডাৰ অলৰেডি যদি লোৱা থাকে তেতিয়াহ'লে নহ'ব। গতিকে নতুন এজন ফ্ৰেছ কেণ্ডিডেট হ'ব লাগিব, 18 বছৰ ওপৰ হ'ব লাগিব, আৰু এই গেছ চিলিণ্ডাৰটো এপ্লাই কৰিবৰ কাৰণে এজন মহিলাকে এই গেছ চিলিণ্ডাৰটো প্ৰদান কৰা হ'ব। গতিকে মহিলা হ'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰে, ইয়াত লিখা আছে প্ৰথমতে আপোনালোকৰ ডকুমেণ্টছ ৰিকুৱাৰ্ড, যে আপোনালোকে KYC ডকুমেণ্টছ লাগিব। তাৰ কাৰণে আপোনালোকে প্ৰথমতে যি ৰেচন কাৰ্ডটো লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিব আপোনালোকৰ। তাৰপিছত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, আৰু আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ আৰু IFSC কোড, অৰ্থাৎ বেংক একাউণ্ট, আপোনালোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, এই তিনিটা ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে এই বস্তুৰ কাৰণে আপোনালোকে এই যিটো গেছ চিলিণ্ডাৰটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াতে আপোনালোকৰ ওপৰত চাব পাৰিছে এটা লিংক আছে, এপ্লাই ফৰ উজ্জ্বল যোজনা কানেকশ্যন। আপোনালোকে ইয়াতে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পাছতে আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে চাব পাৰিছে লিখা আছে অনলাইন পৰ্টেল বুলি, এই অপশ্যনটো আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ইণ্ডিয়ানৰ কাৰণে এপ্লাই কৰিব পাৰে, নতুবা ভাৰত গেছৰ কাৰণে এপ্লাই কৰিব পাৰে, নহ'লে HP গেছৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ওচৰত যিটো আপোনালোকৰ এজেঞ্চি, আপোনালোকৰ ডিলাৰ এজেঞ্চি যিটো ওচৰ হয় সেইটোৰ কাৰণে এপ্লাই কৰিব। পোনপ্ৰথমতে মই দেখিব লাগিব, যদি আপোনালোকৰ ওচৰত ইণ্ডিয়ান এজেঞ্চিটো ওচৰত থাকে তেতিয়াহ'লে আপোনালোকে ইণ্ডিয়ানত এপ্লাই কৰিব। ক্লিক হেয়াৰ টু এপ্লাই ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে ইয়াত লিখিব আৰ ইউ এন এক্সিষ্টিং ইণ্ডিয়ান কাষ্টমাৰ। যদি আপোনালোকে অলৰেডি এক্সিষ্টিং কাষ্টমাৰ তেতিয়াহ'লে আপোনালোক দিয়া নহ'ব এনেও, তেতিয়াহ'লে আপোনালোকে এইটো অলৰেডি নয়ে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট নেম দিব, মিডিল নেম দিব, লাষ্ট নেম, তাৰপিছত আপোনাৰ লাইন অফ বিজনেছ, আপোনালোকে এইটোতো LPG চিলেক্ট অলৰেডি থাকিবই। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ, এড্ৰেছ দিব, এড্ৰেছটো, পিনক'ড, চিটি, তাৰপিছত আপোনালোকে ইনৰলমেণ্ট যিটো চিম এইটোতো অলৰেডি চিলেক্টেড থাকিব। তাৰপিছত আপোনালোকে ৰিমাৰ্কত কিবা লিখিব পাৰে যদি মন আছে, নিলিখিলেও কোনো কথা নাই। তাৰপিছত আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ড ডিটেইলছ, আপোনালোকৰ আধাৰ ডিটেইলছ আৰু আপোনালোকৰ ৰেচন কাৰ্ড ডিটেইলছ দিয়াৰ পাছত আপোনালোকৰ এই যিটো আপোনালোকৰ গেছ চিলিণ্ডাৰ ফ্ৰীকৈ পোৱাটো এপ্লাই হৈ যাব। তাৰপিছতে আৰম্ভ কৰোঁ এতিয়া আমি দ্বিতীয় যিটো আপোনালোকৰ ভাৰত গেছৰ কাৰণে ঠিক একেদৰে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে ইয়াত ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, পিনক'ড চিলেক্ট কৰিব, ভাৰত গেছ ডিষ্ট্ৰিবিউটৰ আপোনালোকৰ ওচৰত যি ডিষ্ট্ৰিবিউটৰ আহে সেইটো চিলেক্ট কৰিব। তাৰপিছত কনজিউমাৰ নেম, যিটো যাৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব বিচাৰে কনজিউমাৰ নেমটো লিখিব ইয়াত।
তাৰপিছত কনজিউমাৰ এড্ৰেছ আপোনাৰ এড্ৰেছটো দিব, তাৰপিছত মোবাইল নম্বৰ দি দিব, তাৰপিছত আপোনালোকে ইয়াতে কেপচা কোডটো তলৰ বক্সত সেম ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত আপোনালোকে জেনেৰেট অ'টিপিত ক্লিক কৰিব। আপোনালোকৰ যি মোবাইল নম্বৰ দিছে এই মোবাইল নম্বৰটোত এটা অ'টিপি যাব। সেই অ'টিপিটো ফিল আপ কৰাৰ পাছত আপোনালোকৰ আধাৰ ডিটেইলছ, ৰেচন ডিটেইলছ আৰু আপোনালোকৰ এইবিলাক ফিল আপ কৰাৰ পাছত আপোনালোকে এই গেছটোৰ কাৰণে ফ্ৰীকৈ এপ্লাই কৰিব সক্ষম হৈ যাব। তাৰপিছত আৰম্ভ কৰোঁ 3 নম্বৰ যিটো আপোনালোকে এছপিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ক্লিক হোৱাটোত এপ্লাই কৰিব। এপ্লাই কৰাৰ পাছত তিনিটাৰ কিন্তু বন্ধু বান্ধৱীসকল প্ৰচেছটো বেলেগ বেলেগ ধৰণৰ। ইয়াতে আপোনালোকে চাব পাৰে লিখা আছে যে ৰেগুলাৰ কানেকশ্যন ৰেজিষ্ট্ৰেশ্যন উজ্জ্বল বেনিফিচিয়াৰী কানেকশ্যন। গতিকে আপোনালোকে অলৰেডিটো ইয়াতে ৰেগুলাৰ চিলেক্টেড কৰা থাকিব, কিন্তু আপোনালোকে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যনত আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত চাব পাৰে লিখা আছে আই একচেপ্ট এবভ ডিক্লেৰেশ্যন বুলি তাত চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াত চাব পাৰে ইয়াতে ছাইডতে আপোনালোকৰ এটা অপশ্যন পাব যে আপোনালোকে ইয়াত চাৰ্জ ডিষ্ট্ৰিবিউটৰ নেম ৱাইজ, অৰ্থাৎ আপোনালোকৰ ওচৰৰ ডিষ্ট্ৰিবিউটৰ নামটো ইয়াত চাৰ্চ কৰিব লাগিব। তাৰপিছত নেক্সট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ গোটেই ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। নাম, মোবাইল নম্বৰ, আপোনালোকৰ ডিষ্ট্ৰিক্ট, গোটেইখিনি এইবিলাক ফিল আপ কৰাৰ পাছত এড্ৰেছ, তাৰপিছত আপোনালোকৰ আধাৰ ডিটেইলছ, ৰেচন ডিটেইলছ, আপোনালোকে এনেকৈ এই গেছটোবোৰ আপোনালোকে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ আহি থকা এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলো আগত পাই থাকে। গতিকে আজি বন্ধুসকল ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।